Hey guys, welcome to my channel. আৰু মানে আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ যাই আছোঁ মানে এইকেইটা দিন লং ব্লগ দিয়া হোৱা নাছিল আৰু মানে এতিয়া আজি মানে যাম পিকনিকলৈ তো থাম্বনেইলখন চাই চাগে গমে পাইছে আৰু গাইছ ইফালে মানে আহি গ'লো জিদতৰ ঘৰলৈকে আৰু ইফালে মানে জিদতো আছে ইয়াতে ৰখি পুৰা জেং আজি মানে জেং হ'ব পুৰা প্ৰিয়াংকু পুৰা মানে জেং হৈ যাব গাইছ মানে আজি গাইছ মোৰ টেষ্টটো কেনে লাগিছে ক'বচোন অলপ কমেণ্ট কৰি অলপ মানে আজি অলপ বেলেগতকৈ বেলেগ চাইছো আৰু পুৰা জাৰাৰ পিন্ধি দিছে ব্ৰেণ্ডেড গাইছ ইফালে পোহৰে হোৱা নাই ইফালে একদম পুৰা 4টা বজাতে আহি গৈছোঁ মই সিহঁতৰ তাত গাইছ গাড়ীত বস্তুখিনি উঠাব মানে আনি আছোঁ আৰু এতিয়া মানে ৰাস্তালৈকে গাইছ এতিয়া আমি যাই আছোঁ মানে পিকনিকলৈ কলাগাঁও পাৰ হৈ গ'লোঁ আৰু গ'লে খুৰা গাইছ এতিয়া মানে আহি পেলাই পেট্ৰল পাম্পত তুলিলোঁ আৰু ইফালে মানে গোটেইখিনি নিছে আৰু এতিয়া মানে তেল লৈ লওঁ আহিছোঁ চাহ খাবৰ কাৰণে গুড মৰ্ণিং খুৰা আজিল 10টা 20 হৈ গ'ল কিন্তু আমি এতিয়ালৈ মানে পিকনিক স্পট যায়ে পোৱা নাই ইফালে কণী লৈ লৈছোঁ গাইছ কণী মানে ঘৰত লোৱা নাছিলোঁ তো এতিয়া ইয়াৰ পৰা কণী লৈ পেলাই আহি আছোঁ আৰু এতিয়া মানে মিল যায় পাইছোঁ এইটো নদী পাৰ এটা খাব যায় চান্দুক জংঘল যাবি আৰু আহি আছোঁ কিন্তু কি পাইছোঁ আমি একো নাজানো যায়ে আছোঁ আৰু
এতিয়া মানে আমি আহি পালোঁ পিকনিক স্পট আৰু এইফালে মানে পূৰা একদম এটা জেগা বিচাৰি আছোঁ কোন সেই খানা খাওঁ এইফালে পূৰা পাহাৰ আৰু এইফালে আৰু আগফালে আছে ৱাটাৰফল ৱাটাৰফলত যোৱাবাৰ হয়নে নহয় নাজানো আৰু এইফালে নাও আছে গাইছ এইফালে মানে পূৰা যিটোতে পানী তলত ব্যস্ত আৰু মানে পানী ইয়াৰ পৰা ল'ব লগা लगता है guys second time koni ma'am third time koni to মানে এতিয়া আমি ফুৰিব যাব ওলাইছোঁ গাইছ কেনে গাইছ এতিয়া যাই আছোঁ মানে আমি ৱাটাৰফল কিমান দূৰ আছে নাজানো কিন্তু যাই আছোঁ গৈ থাকিলেতো পামেই গাইছে ন 2 ঘণ্টা টাইম দিছে চাগে তো 2 ঘণ্টাত আহি যাব লাগে গাইছ এতিয়া মানে আমি আহিছোঁ ৱাটাৰফল চাব যাবৰ কাৰণে ইফালে টিকেট লৈ লৈছোঁ মেম গাইছ নাৱত বহি ল'লোঁ আৰু এতিয়া যাই আছোঁ ৱাটাৰফল চাব guys মানে এতিয়া যাই আছোঁ ৱাটাৰফললৈ মানে একদম পুৰা আমি ইফালে বহি লৈছোঁ আগফালেও গোটেই নাও আছে আৰু এইফালে একদম পুৰা পানী মাজে মাজে যাই আছোঁ নাওতো পানী মাজে মাজে এতিয়া একদম পুৰা চবকে ফটো মাৰাত লাগি গৈছে আৰু মানে এইফালে আমি ফটো উঠি আছোঁ গাইছ ৱাটাৰফল পালোঁ আৰু এইটো মানে ৱাটাৰফল ইয়াতে গোটেইখিনি মানুহ আছে কিন্তু গাইছ ৱাটাৰফলটো পালোঁহে ৱাটাৰফলটো দেখা নাই হাবিৰ মাজতে লুকাই আছে নেকি এতিয়া মানে ৱাটাৰফললৈকে যাই আছোঁ আৰু একদম সেইফালে চব আমাৰ আগত যাই আছে আৰু পিছফালেও আহি আছে Halo. গাইছ এতিয়া মানে ৱাটাৰফলৰ পৰা আহিলোঁ আৰু এতিয়া মানে যাই আছোঁ আকৌ পিকনিক স্পটলৈকে গাইছ এইফালে দাদাই চলাই আছে আৰু এইফালে মেম কেনে লাগিছে ৱাটাৰফল
ফটো উঠিছোঁ আৰু ধুনীয়া নেচাৰেল ভিউ শান্তি লাগি মানে আমি যাব লৈছো বাচন ধুবৰ কাৰণে এতিয়া মানে মামায়ে মই একদম পুৰা বাচন ধুই আছে মামা ভাগিনে পুৰা মামা ভাগিনে পুৰা নৱজিত কেমেৰা ধৰি আছে মই কেমেৰামেন হৈ গ'লো আৰু কেমেৰামেন সুন্দৰ চাবলৈ যেনে নাই আগফালৰ পৰা ধুনীয়া আহিছে পুৰা ই কি খাৱা দিছে আৰু পুৰা টেষ্ট কৰি চাব দিছে গাইজ ই খোৱাতে আৰু ব্যস্ত যদি বলতো এসে আসুন ভালোবাসো না ভালো লাগে না যে আমার ক্ষতি বলো করেছি বলো ভাত খাওঁ ভাত সুন্দৰ মানে সুন্দৰ ৰচিদা একদম পুৰা ফিউজ চিট ফিউচি পেলাই একদম পুৰা সোধে নাই তাই কুণাল গাইজ সন্ধ্যাৰ কাৰণে মানে এতিয়া নিব আহিছিলোঁ হেৰি ৰেঞ্চ নিব আহিছিলোঁ মানে সন্ধ্যাটো বেয়া হৈ আছে কাৰণে এতিয়া আকৌ আহি আছোঁ মানে ওচৰলৈকে মানে এবাৰ খুলি লওঁ ৰেঞ্চটো তাৰপিছত কি হয় দেখা যাব আৰু গাইজ এতিয়া দাউৰি আছোঁ আৰু পাছলৈকে আমি নাপালোঁ য'ত চাব আহিছিলোঁ মই